ফকনহীয়াৰ দুৱাৰত সিদিনা মৰমৰ প্ৰস্তাৱ আহিছিল। কিছু ভাল লগা আৰু ভালপোৱা সংঘাতৰ মাজত সিদ্ধান্ত লৈছিলোঁ নিসংগতাক বিদায় জনাম বুলি। স্মৃতিৰ বেলিকাত বিস্মৃতিৰ ছাঁ সিঁচি দিম বুলি উত্তৰ দিছিলোঁ। ভাল পাবলৈ লৈছোঁ আকৌ সেই গোলাপৰ সুবাস। শিকিছোঁ সতেজ গোলাপৰ পাহিবোৰক পুনৰ ভাল পাবলৈ। আধৰুৱা অৱসাদবোৰ নোহোৱা হৈছিল আৰু শিকিছিলোঁ অন্য এক জীৱন জীয়াৰ কথা। বন্ধ কোঠাৰ মাজত লিখা ৰিক্ত শব্দৰ কবিতাবোৰ সলনি হ'বলৈ লৈছিল। এপদ দুপদ কৰি ধৱল স্বপ্নবোৰ ৰামধেনু সদৃশ হৈ পৰিছিল। কিয় হৈছিলে এনে পৰিৱৰ্তন জনা নাছিলোঁ, মাথো অনুভৱ কৰিছিলোঁ। হৃদয়ৰ স্পন্দনবোৰৰ গতিবোৰ বাঢ়িবলৈ ধৰিছিল। মাজনিশা সাৰে ৰৈ কল্পনাৰ সাগৰত বুৰ গৈছিলোঁ। তোমাৰ প্ৰতিচ্ছবি আৰু অনেক সপোন আশাবোৰে প্ৰেৰণা দিছিলে আৰু কল্পনাবোৰ আগুৱাই যাবলৈ পথ। ফকনহীয়াৰ দুৱাৰত সিদিনা মৰমৰ প্ৰস্তাৱ আহিছিল।